হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। নতুন এটা ভিডিঅ' লৈ মই পল্লৱীয়ে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেতিয়াবা এনেকুৱা হয় ন, একো কৰিব মন নাযায়, বনাব মন নাযায়, খাব মন নাযায়, কিন্তু পেটটোৱে যে নামানে। পাপি পেট কা সৱাল হে, বনাবতো লাগিবই, খাবতো লাগিবই। আপোনালোকৰো কেতিয়াবা হয় নাই তেনেকুৱা? যদি হয়, আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেকৈনো খুব কম সময়তে মই এখন এলেহুৱা থালি প্ৰস্তুত কৰিব পাৰোঁ। মই লৈ লৈছোঁ অলপ মগুমাহ আৰু বুট। এইখিনি আচলতে প্ৰসাদ আছিলে, এইখিনি মই ভালকৈ ধুই লৈছোঁ। লগতে লৈ লৈছোঁ মই টেঙামৰা আগ, সেইখিনিও ভালকৈ ধুই লৈছোঁ। ধুই লৈ এইখিনি মই এতিয়া মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে যিকোনো দালি ল'ব পাৰে। আমাৰ ফালে টেঙামৰা আগ বুলিয়ে কোৱা হয়। আপোনালোকৰ ফালে কি বুলি কোৱা হয় জনাবচোন। সকলোৰে ঠাইতে বেলেগ বেলেগ নামে বেলেগ বেলেগ বস্তুবোৰ জনা যায়। কথা কওঁতে কওঁতে কাটি হৈয়ে গ'ল, দেখিছেনে বাৰু? এতিয়া মই কুকাৰ এটা লৈ ল'ম। কুকাৰটো ইগন'ৰ কৰিব দেই, পুৰণা হৈছে যে। ইয়াতে দি ল'ম এতিয়া মই মগুমাহখিনি, লগতে দি দিম কাটি থোৱা টেঙামৰা আগখিনি। দি দিম মই ইয়াতে জোখমতে পানী, লগতে দি দিম মই হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি দি কুকাৰৰ ঢাকনাখন মই লগাই দিম। বছ, এতিয়া গেছটো দি মই কুকাৰটো উঠাই দিম। আনফালে আকৌ চাউলকেইটা ধুই ভাতো উঠাই দিছোঁ দেই, লগতে হৈ যাব। এফালে আকৌ অমিতা আৰু আলু বাকলিখিনি মই গুচাই লৈছোঁ। বাকলি গুচানো কি দেখাম, সকলোৱে গুচাব জানে, কাটিবও জানে পিছে। হ'লেও মই মিহি মিহিকৈ কাটা দেখাই দিছোঁ। আপোনালোকে যেনে ইচ্ছা যায় আপোনালোকে তেনেকৈ কাটি ল'ব পাৰে। একেভাগে মই আলুটো কাটি লৈছোঁ। এইখিনি কাটা হৈ গৈছে। এফালে আকৌ মই কুকাৰে হুইচেল দিলেই, মই 2টা হুইচেল আহিব দিছোঁ দেই। আনফালে মোৰ ভাতো হৈ গ'ল, লগতে ওপৰতে ডিম দি দিছিলোঁ, ডিমো হৈ গৈছে। আৰু আকৌ মই গেছটো দি কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই দি দিম অলপ মিঠাতেল। মিঠাতেল মই অলপ সৰহকৈ ব্যৱহাৰ কৰিছোঁ। কিছুমান বস্তু অলপ সৰহ হ'লে খাই ভাল লাগে দিয়কচোন। ইয়াতে মই কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি কেঁচা ভাৱ যোৱালৈকে মই ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে দি দিছোঁ মই হালধি পাউডাৰ, লগতে দি দিম কাটি থোৱা অমিতা আৰু আলুখিনি। এইখিনি ভালকৈ এবাৰ লৰাই ভাজি ল'ব লাগিব। গেছটো ল' ফ্লেমত দিব লাগিব। আৰু ইয়াতে দি দিছোঁ এতিয়া মই সোৱাদ অনুসৰি নিমখ। মই একো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এতিয়া বাছ ঢাকনাখন লগাই দিছোঁ, অলপ টাইম সিজিব দিছোঁ। ঢাকনাখন আঁতৰাই দিছোঁ, আকৌ পুনৰ লৰাই লৈছোঁ। তেনেকৈ 2-3 মিনিটমানৰ বাবে ঢাকনাখন দিব লাগিব। ঢাকনাখন আকৌ উঠাই লৰাব লাগিব। এইখিনিতে আকৌ মই আদা, নহৰু আৰু জলকীয়া অলপ খুন্দনাতে থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি মই পুনৰ ঢাকনাখন লগাই দিছিলোঁ। ইয়াতে মই কলখাৰ আধা চামুচমান তিয়াই থৈছিলোঁ। সেই কলখাৰখিনি চেকনিখনৰ সহায়ত মই চেকি দিছোঁ। এয়া দেখিছেনে, কলখাৰ দিয়াৰ পাছত 2 মিনিটমান ভাজ খোৱাৰ পাছত মই ঢাকনাখন আঁতৰাই দিছোঁ। এয়া খাব পৰা হৈ গ'ল। আকৌ মই একেখন কেৰাহীতে মিঠাতেল অলপ দিছোঁ, লগতে দি দিছোঁ অকণমান পাঁচফোৰণ, আকৌ দি দিছোঁ হালধি পাউডাৰ। অথনি যে কুকাৰত দিছিলোঁ দালিখিনি, সেই দালিখিনি মই ইয়াতে দি দিছোঁ। এইখিনি এবাৰ লৰাই দিছোঁ, তাৰপিছত উতল আহিব দিম। দেখিব পাৰিছে ধুনীয়াকৈ উতল আহি আছে। হৈ গ'ল নহয় মোৰ এলেহুৱা থালিখন ৰেডি। এতিয়া মই মোৰ এলেহুৱা থালিখন ধুনীয়াকৈ বাঢ়ি ল'ম। দি দিছোঁ মই ইয়াতে ভাতকেইটা, লগতে মই বাতি এটা লৈ লৈছোঁ। সেই বাতিটোতে মই দি দিম দাইলখিনি। ডিম যে বইল কৰি লৈছিলোঁ, ডিমটো বাকলিকেইটা গুচাই মই ইয়াতে ডিমটো লৈ লৈছোঁ। মগুমাহ অলপ আদা, নহৰু আৰু জলকীয়া দি পিচি লৈছিলোঁ। পটককৈ হৈ গ'ল, মিক্সিত 2 ছেকেণ্ডো নালাগে। আৰু লগতে লৈ লৈছোঁ মই অমিতা আলুৰ ভাজি। লগতে লৈ লৈছোঁ মই জলকীয়া এটা। জলকীয়াটো চাওঁতেই ভাতকেইটা গুচিয়ে যায় নহয়, খাবলৈ নহয়ে। আৰু লগতে লৈ লৈছোঁ মই নেমু। মোৰ এলেহুৱা থালিখন
কেনেকুৱা লাগিছে জনাবচোন। খুব কম সময়ত খুব কম সামগ্ৰীৰে এখন এলেহুৱা থালি প্ৰস্তুত কৰিলোঁ। নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম। ধন্যবাদ।